তো গাইজ নতুন বছৰতো অঘটন নতুন বছৰৰ প্ৰথম দিনে অঘটন মানে বাঘ ওলাই গ'ল মানে বেছি দূৰ নহয় আমাৰ ঘৰৰ ওচৰতে বাঘ ওলাই গৈছে আমাৰো ভয় আছে নতুন বছৰৰ প্ৰথম দিনাতে এনেকুৱা অৱস্থা হয় লাষ্ট শেষলৈকে আৰু কিনো হ'ব যিয়ে নহওক বাৰু বাঘখন আপোনালোকক দেখাবলৈ বিচাৰিছোঁ সকলোৱে গম পাইছোঁ মই যেতিয়া বাঘ ভিডিঅ'টো চাইছোঁ না তেতিয়া মই বিশ্বাস কৰিব মানে বিশ্বাস কৰা নাছিলোঁ যেতিয়া মই বস্তুটো ফেক হ'ব পাৰে যেতিয়া নেকি সঁচাকৈ মানে শুনিছোঁ দৌৰা ধৰি মানুহৰ লাগিল তেতিয়া মানে বাঘ ওলাইছে সঁচাকৈ ওলাইছে কোনোবা এটা বিল্ডিঙৰ ফ্ল'ৰত উঠিছিলে বাঘখন এতিয়া আছে বোলে এতিয়া তো বৰ্তমানলৈকে এয়ালৈকে আছে তো বাঘখন বৰ্তমান আপুনি চাওঁ আৰু বাকীখিনি কি হয় সেয়া মই নাজানো এতিয়ালৈকে আৰু বাঘখন চাবলৈ যাওঁ নতুন বছৰ এনেকুৱা আৰম্ভণিতে এনেকুৱা কি হয় বাৰু চাবলৈ হাই আৰু এইবাৰ কি খবৰ সকলোৰে মই আৰমান আৰু নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ আৰু যিহেতু 2025 চন পালেহি মানে নতুন বৰ্ষ আৰু নতুন বৰ্ষ সকলোকে শুভেচ্ছা থাকিল আৰু আজি নতুন ভিডিঅ' লগাম ভাবিছোঁ নতুন যাত্ৰা আৰম্ভ কৰোঁ নেকি আপোনালোকৰ মাজলৈ আৰু 2025 বৰ্ষ যিহেতু ভালে ভালে যাব সকলোৱে তাকে কামনা কৰিছোঁ আৰু যাতে 2025 বৰ্ষ যাতে যি মন কামনা কৰে যি মানে আশা আছিলে সেই আশা যাতে সকলোৰে বাট মুকলি হয় তাকে কামনা কৰিছোঁ আৰু আজি নতুন বৰ্ষ বুলি মোৰ একো প্লেন নাই যিহেতু সেইকাৰণে মই আৰু ৰাতি মানে এটা প্লেন আছে মানে ডিজে নাইট আছে আমাৰ ওচৰৰে হয় আৰু সেইখিনি দেখাম আপোনাৰ বাৰু কিন্তু নতুন বৰ্ষ হিচাপে আৰু একো প্লেন নাই যে কিবা খোৱা চোৱা ব্যৱস্থা বা হেৰি একো নাই তো যিয়ে নহওক বাৰু আজি নতুন বৰ্ষ হিচাপে মই কি মানে দুটামান কথা ক'ম আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে মোৰ এই নতুন বৰ্ষৰ পৰা যাত্ৰাটো আৰম্ভ কৰোঁ বলক মোৰ লগত নতুন বছৰ বুলি ক'লে আচলতে সেনেকুৱা একো ক'বলৈ নাই মোৰ বিশেষকৈ যিহেতু নতুন বছৰ এইবাৰ 2025 চনৰ মানে 2025 চনৰ জানুৱাৰী মানে আপুনি সকলোৰে যাতে ভালে ভালে যায় 2025 চনটো যাতে সকলোৰে যি আশা মনত আছে যাতে সকলো পূৰণ হয় আৰু মোৰ বাবে সকলো আশীৰ্বাদ কৰিব মোৰ এটা নতুন যাত্ৰা আৰম্ভ হ'ল ইউটিউব জগতৰ ইউটিউব বুলি নহয় বেলেগ যিকোনো ক্ষেত্ৰতো মোৰ নতুন এটা যাত্ৰা আৰম্ভ হ'ব 2025 চনৰ পৰা সেইখিনি যাতে কামনা হয় মোৰ যাতে পূৰণ হয় সকলো দোৱা আৰু আশীৰ্বাদ কৰিব তো বলক ইয়াৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নেক্সট আপোনালোকক কি লাগে সকলোৱে কমেণ্ট কৰি জনাব গাইজ আমাৰ ইয়াৰ ওচৰৰে মানে ডিজে নাইট এটা আছে তো সকলোৱে তাতে যাম আৰু দেখাম আপোনালোকক যিহেতু নতুন বৰ্ষ বুলি ক'লে আচলতে আমি গান ডান্স এইবোৰে হয় বিশেষকৈ বাৰু নতুন বছৰ বুলি ক'লে তো যিয়েই নহওক বাৰু আপোনালোকৰ ডিজে নাইট আছে আৰু তাতে যাম আৰু পূৰা মানে এটা বেলেগ ফূৰ্তি লাগিব বেলেগ ফূৰ্তি কৰিম আৰু তাতে যাম তো মোৰ এইটো মানে জীৱনৰ ফাৰ্ষ্ট মানে ডিজে নাইট মই এনেকুৱা আৰু ডিজে নাইট চোৱা নাই তো তাতে যাওঁ বেলেগ ইণ্টাৰেষ্ট হ'ব আৰু আপোনালোকৰ চাই থাকিব ভিডিঅ' চাওঁতে তো বলক আৰম্ভ কৰোঁ আৰু যাওঁ
কোনোবা মাইকেলালা আছে নেকি ড্ৰাগছ বেচিব আৰু ড্ৰাগছ ল'বলৈ? এক ছেকেণ্ড একদম কৈ দিছোঁ, কোনোবা যদি আছে ওলাই দিয়ক, বন্ধ হ'ব লাগিব। ইয়াত বহুত ড্ৰাগছ বেপাৰী আছে, ড্ৰাগছ লৈ আছে। এই নতুন বছৰৰ 25 তাৰিখে মই কথা দিছোঁ ড্ৰাগছ বন্ধ।